Hello and welcome back to my channel guys. আজি বহুত দিনৰ আকৌ ব্লগ এটা আনিলোঁ আপোনালোকৰ আগত। মোক ভণ্টিজনে কৈ আছে তই চেনেলটো খুলিলি ব্লগ শ্লগ নিদিয় অকল সেনেকৈ কৈ আছে। মই বোলো ৰ বনাম। চ' দাদা বিয়াও গুচি গ'ল, বিয়াত ব্লগ বনামকৈ একদম টাইমেই নহ'ল মানে। তাৰপিছত আকৌ এতিয়া আজি আমাৰ গাঁৱত মানে বিহু আছে। বতৰটো ইমান ঠিক নহয়, বাট আমাৰ মানে জেং বিহু যোৱা আছিলে। চ' জেং বিহু যোৱা বোলে তাত নাচিবগৈ লাগে, সেইকাৰণে যাওঁ আৰু ন। এনেও মই সাজি কাচি চবতে পালে ভালেই পাওঁ আৰু পোৱা নাই। তাৰপিছত কি কৈ আছিলোঁ? তাৰপিছত এতিয়া সাজি কাচি আহোঁগৈ। তাৰপিছত আপোনালোকক দেখাম। তালৈ গৈ বতৰ বৰ ভাল নহয়, বহুত বৰষুণ দি আছে। তথাপি মই মানে যাম আৰু আমি যেন তেনে কৰি। অ'কে, অকণমান দেৰি পিছত দেখাই আছোঁ দেই। तू जो मिला कभी ना किया था खुद पे इतना गौर लव मी तो। হেল্ল' গাইজ, এতিয়া ওলাই মেলি হৈ গ'ল। কিন্তু মানে আহিছোঁ ওলাই, বাট ইমানেই বৰষুণ দিছে। তেওঁ বুলি মানে চবৰে যাবলৈ উশাহ নোপোৱা মেকআপে যাবগৈ আৰু এতিয়া। এই আমাৰ নাচনীজনী ইউটিউবত ব্লগ হয়। এয়াৰটেলৰ অফাৰ দি থকা হৈছে, কাৰোবাক লাগে যদি ল'ব পাৰে। আৰু এতিয়া অকণমান গৈ লওঁ দেই। বৰষুণ মানে বেলেগ বৰষুণ দিছে একদম। এফালে চাচি আৰু সেই বস্তু লৈ যাব নোৱাৰি মানে। অকণমান দেৰিকৈ দেখাই আছোঁ, নহ'লে মোৰ মেকআপে যাবগৈ আৰু সাজি কাচি দেখাবগৈ নোৱাৰিম মানুহক। চুলিও মোৰ বেয়া হৈ গ'ল যে আকৌ জেতুকা দৰা জেতুকা ঘঁহা হৈ আছে। কেনেকুৱা লাগিছে চাব দেই। ইতিমধ্যে নামভৰ্তি কৰা প্ৰতিযোগীসকলৰ নামসমূহ পুনৰ ঘোষণা কৰিছোঁ। মৌসুমী প্ৰতিযোগিতাৰ প্ৰতিযোগী ক্ৰমে শ্ৰীমতী কস্তুৰী বৰুৱা, প্ৰণামক চাৰিআলি, শ্ৰীমতী আৰুচি বৰুৱা। আমি মানে এতিয়া আহি উপস্থিত হৈছে, একো শুনা নাই। মই মানে সেইকাৰণে ওচৰৰ পৰা ক'বলগীয়া হৈছে। শ্ৰী অভিলাষা কস্তুৰী বৰুৱা, প্ৰণামক চাৰিআলি। কস্তুৰী বৰুৱাৰ দলটি ৰাজু হোৱা নাই। আমি এইবাৰ অন্য এগৰাকী প্ৰতিযোগী শৰ্মিষ্ঠা গগৈ। অ'কে গাইজ, বাই গাইজ। মোৰ আইলাছে ধৰিছে গাইজ, অলপ পাছত কল কৰি আছোঁ গাইজ। পাইছোঁ গাইজ, ঠিক গাইজ। ৰ'ব দেই গাইজ।
দিলেও হয় মনটো মাৰিয়ে দিলে হ'ব দে
3G মান হ'লগৈ আৰু মই ভিডিঅ'টো ডিলিট কৰি দিম আৰু ভিডিঅ'টো চাবি 3G মান হ'ব মই ধৰি 3 মিনিট কৈছিলোঁ হ'লে কাটি দিলে